ৰাতিপুৱাই ভাত পানী বনালোঁ আৰু ভাত পানী বনোৱাৰ পাছত আৰু এটা মই বস্তু বনাই আছোঁ। এতিয়া বনাই আছোঁ, আপোনাক দেখাই আছোঁ মই কি বনাই আছোঁ দেই, ৰ'ব। এইবোৰ বনাই আছোঁ দেখিছেনে? এই ছোৱালী স্কুলৰ প্ৰজেক্ট হয়, এয়া কৰি আছোঁ। এইটো হ'ল মোৰ 2 নম্বৰ ডিউটি, মাকৰ মানে ডিউটি। অকল মাকৰ বুলি নহয়, দেউতাকৰো ডিউটি, কাৰণ দেউতাকে ৰাতি এইবোৰ লেটাৰবোৰ লিখি থৈ গৈছে এইফালে এইবোৰ, আৰু তাই কালাৰ কৰিছে আৰু মই মোৰ কামটো কৰি আছোঁ কি এই বাকলাবোৰ, এই দাঁত বাকলাটো কাটি কাটি এইবোৰত লগাই আছোঁ। আৰু তাৰমানে সকলো কামতে সিহঁতৰ প্ৰজেক্টৰ দাঁত বাকলা লাগে, সেইকাৰণে এনেকুৱা এইবোৰ য'তে পাওঁ এনেকৈ থৈ দিওঁ ঘৰত। এইখন মই লৈ আহিছোঁ আৰু লাগিব কাটি কেনে, আৰু এনেকুৱা ঢেৰ আছে আৰু থৈ দিয়া, তাৰমানে কেতিয়া লাগি যায় ঠিক নাই। এইবোৰো আছে লগাবলৈ আৰু 3খন বাকী আছে, এইকেইখন মই লগাই আছোঁ। এই 2খন হ'ল, আপোনালোকে দেখিলেই। আৰু কাম আছে। ইয়াতে আঠা লগোৱাৰ পাছত ইয়াতে তাৰমানে এনেকৈ এই ওপৰত চেলো টেপ লগাব লাগিব, জিলিকা তাৰমানে ডেক'ৰেশ্যন থকা চেলো টেপ পাই যে, সেনেকুৱা লগাব লাগিব। তাৰ ওপৰত আকৌ এইফালে ট্ৰান্সপাৰেণ্ট মানে পেপাৰ লগাব লাগিব, আৰু ঢেৰ কাম আছে। তেওঁ অফিচৰ পৰা আহোঁতে আনিব এই বাকীখিনি। মই এইখিনি কামখিনি কৰি আছোঁ এতিয়া। বাহিৰত বৰষুণ, মই ভিতৰত এইবোৰ কৰি আছোঁ। তাৰমানে মাতৃ ডিউটি পালন কৰি আছোঁ আৰু উপায় নাই, কৰিবই লাগিব।